হেল্ল' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক বিকুল হুছেইন নামৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি সঁহাৰি দিব। মোৰ এই বিকুল হুছেইন নামৰ ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। আজি মই আপোনালোকক ক'ম অতি গুৰুত্বপূৰ্ণ বিষয় বা এটা অতি প্ৰয়োজনীয় এপছৰ বিষয়ে, যে আপোনাৰ মোবাইল ফোনটো কিদৰে চোৰৰ হাতৰ পৰা ৰক্ষা কৰিব। জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনাৰ মোবাইল ফোনটো যদি আইফোন হয় তেনেহ'লে এপ ষ্ট'ৰ অ'পেন কৰক, বা যদি এণ্ড্ৰইড ফোন হয় তেনেহ'লে প্লে ষ্ট'ৰ অ'পেন কৰক। মোৰ এই এণ্ড্ৰইড ফোনটোৰ প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ আৰু ইয়াত ফুল বেটাৰী এণ্ড থিফ্ট এলাৰ্ম চাৰ্চ কৰিলোঁ আৰু ইয়াত লগে লগে আহি গ'ল ফুল বেটাৰী এণ্ড থিফ্ট এলাৰ্ম। ইয়াত ক্লিক কৰি দিলোঁ আৰু ইনষ্টল অপশ্যনটো আহিল। মই এইটো ইনষ্টলত বহুৱালোঁ আৰু ই ইনষ্টল হৈ আছে। ভিডিঅ'টো আগলৈ চাই থাকক। মোৰ এই ফুল বেটাৰী এণ্ড থিফ্ট এলাৰ্মটো ইনষ্টল হ'ল। এতিয়া ইয়াত দুটা অপশ্যন আহিল, আনইনষ্টল এণ্ড অ'পেন। মই এইটো অ'পেন কৰিলোঁ আৰু ইয়াত অ'কে কৰি দিলোঁ আৰু মোৰ মোবাইলত থকা আৰু পাৰ্মিশ্যনটো অ'কে কৰি দিলোঁ আৰু মোৰ মোবাইলত থকা চাৰ্জটো ইয়াত শ্ব' কৰিব। আৰু পিছতেই ইয়াত মোৰ মোবাইল এই এপছটোৰ কাৰণে এটা ইমেইল ID বা গুগল একাউণ্টৰ প্ৰয়োজন, আৰু ইয়াত মোবাইলত থকা ইমেইল IDটো শ্ব' কৰিব বা বেলেগ ইমেইল IDটো এড কৰিব পাৰিব। মই মোৰ মোবাইলত থকা ইমেইল IDটো এড কৰি অ'কে বুলি ক্লিক কৰি দিলোঁ। তাৰপিছত পাৰ্মিশ্যনটো অ'কে ক্লিক কৰি দিলোঁ। এতিয়া এলাউ ফুল বেটাৰী এণ্ড থিফ্ট এলাৰ্ম টু এক্সেছ ফটোজ মিডিয়া এণ্ড ফাইলছ অন ইউৰ ডিভাইচ, এইটো এলাউ কৰি দিলোঁ। এলাউ ফুল বেটাৰী এণ্ড থিফ্ট এলাৰ্ম টু এক্সেছ দিছ ডিভাইচ লোকেশ্যন, এলাউ কৰি দিলোঁ। যিকেইটা অপশ্যন আছে এলাউ কৰি দিব লাগে। এতিয়া চাৰ্জ এলাৰ্মটো টিপা মাৰি দিয়ক। ইয়াত দুটা অপশ্যন আছে, এটা চাৰ্জ এলাৰ্ম আৰু থিফ্ট এলাৰ্ম। আৰু ওপৰত মোবাইলৰ কেই% চাৰ্জ আছে সেয়া শ্ব' কৰিব। মোৰ ফোনটোত 73% চাৰ্জ আছে, সেয়া শ্ব' কৰিছে। আৰু মই চাৰ্জ এলাৰ্মটো টিপা মাৰি দিলোঁ আৰু ইয়াত চাইছে ফাৰ্ষ্ট ইউ শুড প্লাগ ইউৰ ডিভাইচ টু এক্টিভেট এলাৰ্ম। এইটো এক্টিভেট কৰিবলৈ প্ৰথমতে চাৰ্জাৰ প্লাগটো লগাই ল'ব লাগিব। মই চাৰ্জাৰ প্লাগটো লগাই লওঁ। চাৰ্জাৰ প্লাগটো লগাই ল'লোঁ আৰু এতিয়া মোৰ মোবাইলটোৰ চাৰ্জ হৈ আছে আৰু এতিয়া চাৰ্জাৰ এলাৰ্মটো টিপা মাৰি দিলোঁ। এতিয়া সেয়া অ'পেন হ'ল, অন হ'ল। আৰু এতিয়া থিফ্ট এলাৰ্মটো ক্লিক কৰি দিয়ক। এতিয়া ইয়াত শ্ব' কৰিব ফাৰ্ষ্ট প্লিজ ছেট ইউৰ পাছৱৰ্ড। ইয়াতো দুটা অপশ্যন, কেনচেল আৰু ছেট পাছৱৰ্ড নাও। ছেট পাছৱৰ্ড নাওত ক্লিক কৰি দিয়ক আৰু আপোনাৰ ইচ্ছামতে ইয়াত নিজা পাছৱৰ্ডেৰে ছেট কৰি লওক। মই মোৰ পাছৱৰ্ডটো মাৰি দিলোঁ। তাৰপিছত নেক্সটত ক্লিক কৰক আৰু পাছৱৰ্ডটো ৰিপিট কৰক আৰু নেক্সটত ক্লিক কৰক। এতিয়া আপোনাৰ গুগল একাউণ্ট বা ইমেইল IDটো ইয়াত শ্ব' কৰিলে ইয়াতো অ'কে বুলি মাৰি দিয়ক। পাছৱৰ্ড হেজ বিন ছেট, এয়াও অ'কে মাৰি দিয়ক। এতিয়া আকৌ থিফ্ট এলাৰ্মটো অ'কে বুলি ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ এইটো এপছটো সম্পূৰ্ণৰূপে সক্ৰিয় হৈ উঠিল। এতিয়া যদি আপোনাৰ মোবাইলটোত চাৰ্জৰ সময়ত ঘৰৰ কোনোবা মানুহেও কিবা কামৰ কাৰণে
সেয়াও শব্দ হৈ উঠিব, মানে যেতিয়া আপোনাৰ মোবাইলটোত কল আহিলে কলাৰ ৰিংটনটো বাজি উঠে, ঠিক তেনেকৈ এই মোবাইলটোৰ পৰা চাৰ্জাৰ লাইনটো ডিছকানেক্ট হ'লেই এটা শব্দ হৈ উঠিব। বা যদি আপুনি চাৰ্জাৰ লগাই শুই আছে, কোনোবাই আহি মোবাইলটো হাতত ল'লে বা চোৰ এজনে আহি মোবাইলটো হাতত লৈ প্ৰথমে তেওঁ মানে কাৰেণ্টৰ ছুইচটো অফ কৰিব, তেতিয়া এইটো শব্দ হ'ব। আৰু এই শব্দটো যেতিয়ালৈকে আপোনাৰ পাছৱৰ্ডটো নামাৰে তেতিয়ালৈকে এইটো বন্ধ নহয়। এতিয়া মই এইটো ডিছকানেক্ট কৰি চাওঁ আৰু কি হয় চাই থাকক। মই কাৰেণ্টৰ ছুইচটো অফ কৰিলোঁ। চালে যে ইয়াত এটা শব্দ হ'ল, আৰু যেতিয়ালৈকে মই মোৰ পাছৱৰ্ডটো নামাৰিলোঁ তেতিয়া ই বন্ধ নহ'ল। এতিয়া মই মোৰ পাছৱৰ্ডটো মাৰিলোঁ, লগে লগে ই শব্দটো বন্ধ হ'ল। মানে এতিয়া আপোনাৰ মোবাইলটো ফুল বেটাৰী এণ্ড থিক এলাৰ্মৰ কাৰণে সক্ৰিয় হৈ উঠিল। তো আজিলৈ ভিডিঅ'টো এইখিনিতেই। তো আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক চাবলৈ শ্বেয়াৰ কৰক, আৰু কিবা ক'বলৈ থাকিলে কমেণ্ট কৰি জনাওক, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকনটো টিপি মাৰি দিয়ক।